নমস্কাৰ অসমবাসী ৰাইজক স্বাগতম অসমীয়া জনাক চেনেললৈ। ফ্ৰেণ্ডছ, আজি আমি আলোচনা কৰিবলৈ গৈ আছোঁ টিকটকৰ ওপৰত। ভাৰতত বন্ধ হ'ব নেকি টিকটক? হয়, ঠিকেই শুনিছে, ভাৰতত বন্ধ হ'ব টিকটক। কিন্তু কিয়, কিহৰ বাবে বন্ধ কৰিব বিচাৰিছে ভাৰতে? তেন্তে পলম নকৰি আৰম্ভ কৰিছোঁ। ফ্ৰেণ্ডছ, টিকটকৰ ওপৰত বিভিন্ন লোকে টুইট কৰি আছে। 4 ঘণ্টাত 10,000 ওপৰতো টুইট কৰিছে। হেছটেগ টিকটক বেণ্ড। বহুতে কৈ আছে যে আমি এনেকুৱা এপ কিয় ব্যৱহাৰ কৰি আছোঁ যিয়ে আমাক অৰ্থনৈতিক দিশত বহুতো লোকচান কৰি আছে। বহুতে কৈ আছে যে টিকটক বেন কৰক, বয়কট কৰক আদি বিভিন্ন ধৰণৰ কথা। দ্বিতীয়টো ৰিজনৰ কথা ক'বলৈ গ'লে যে টিকটক এটা চাইনিজ এপ যাৰ মালিক বাইটেডেন্স। ফ্ৰেণ্ডছ, আমেৰিকাত এখন বিল পাছ হৈছে যে তাৰ সকলো চৰকাৰী কৰ্মচাৰীয়ে টিকটক ব্যৱহাৰ কৰিব নোৱাৰে আৰু তেওঁলোকৰ ৰিলেটিভসকলেও নোৱাৰে। ইয়াৰ কাৰণ হৈছে টিকটক ব্যৱহাৰকাৰীৰ সকলো ডাটা টিকটকৰ মালিকে চাইনা গভৰ্ণমেণ্টৰ লগত শ্বেয়াৰ কৰে। অৰ্থাৎ টিকটকে যি দেশৰ লগত কাম কৰে বা যিবিলাক দেশৰ লগত কাম কৰে সেই দেশৰ ব্যৱহাৰকাৰীসকলৰ সকলো ডাটা চাইনা গভৰ্ণমেণ্টে পায়। এই কথাটো যেতিয়া আমেৰিকাই গম পালে তেতিয়া তাত সম্পূৰ্ণৰূপে টিকটক বন্ধ কৰি দিলে। তৃতীয়টো ৰিজনৰ কথা ক'বলৈ গ'লে ভাৰতত টিকটক ইউজাৰ যথেষ্ট আছে। সাংখ্যিক মান হিচাপত ক'লে ভাৰতত 190 মিলিয়ন টিকটক ইউজাৰ আছে আৰু ইয়াৰ পৰা টিকটকে বহুতো টকা উপাৰ্জন কৰে, যাৰ আধা অংশ চীন চৰকাৰক দিয়ে আৰু চীনৰ অৰ্থনৈতিক দিশত অৰিহণা যোগায়। টিকটকৰ জৰিয়তে যিবিলাকে ফেক ভিডিঅ' বা মিছা তথ্য প্ৰচাৰ কৰে তেনে টিকটক ইউজাৰ আইডিবোৰক বন্ধ কৰাটো দূৰৰেই কথা, ফেক ভিডিঅ'বোৰ বেছিকৈহে টিকটকে ভাইৰেল কৰোৱায়। এনেবোৰ কাৰণতেই টিকটক ভাৰতত বন্ধ কৰিবলৈ হাইকোৰ্টে ভাৰত চৰকাৰক নিৰ্দেশ দিছে। ফ্ৰেণ্ডছ, আপোনালোকে কি ভাবে, টিকটক ভাৰতত বন্ধ হ'ব লাগে নে নেলাগে? কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব। তো ফ্ৰেণ্ডছ, আজিলৈ ইমানখিনিয়েই। পিছত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ। ধন্যবাদ।